আজিকালি এটা গান মোবাইলত বিৰাট বেছি ফেমাস হৈছে আজিকালি আমাৰ এইটো এৰিয়াত হৈছে না নাই নাজানো আমাৰ ফালে হৈছে ময়ো শুনো গানটো কোনোবাই জানে নেকি আজিৰ তাৰিখত সুপাৰ ডুপাৰ হিট মানে ৰীল বনাবৰ কাৰণে বিৰাট ভাল ছোৱালীবোৰে বেছিকে জানিব কাৰণ তেওঁলোকৰ ৰীল বিলাক এটোত ভাইরাল বেশি হৈছে কি আমাদের বকুল তলায় ভিড় জমেছে বসেছে মেলা দেখতে যাব আমি তুমি হয় কি মানে জানে ভাইরাল হৈছে না হৈছে সো নিজাববিয়াকে গান সৃষ্টি কৰি মোবাইলত ভাইরাল হ'ব চেষ্টা কৰক তেতিয়া আপোনাৰ ক্ৰিয়েটিভিটি প্ৰকাশ পাব হেতু কৰক কাৰোবাৰ গানত আপুনি এই ৰীল চাই চাই সময় নষ্ট নকৰিব লগতে মই আৰু এটা কথা কম এইটো এটা চকত এই স্কুলখন আছে ওচৰতে বজাৰো আছে মই চাইছো বজাৰৰ দোকান বিলাকত কেপি ৰজনীগন্ধা সিগনেচাৰ আৰু কি নাম আছে হা শিখৰ আৰু হা মই একেটাই জানো নাম ৰজনীগন্ধা কেপি শিখৰ তো এইবিলাক এই ওচৰে পাজৰে কৰবাত পায় খাই কিমান স্কুলততো এলাউড নাই স্কুলৰ পৰা যাওঁতে কোনোবাই খায় নেকি প্লিজ গুটকা সিগাৰেট সাধা নাখাব মোবাইল যেনেকে এডিকশন এইবিলাকো এডিকশন হয় ঠিক আছে এটো মোৰ পৰামৰ্শ নহয় মই ব্যক্তিগতভাৱে মই কওঁ যে মই ব্যক্তিগতভাৱে টিটো টেইলৰ বুলি কয় এটো ইংৰাজী যিসকলে জানে তেওঁলোকে শিকাই দিব কি মানে মই কোনো মানে এডিকশনটো মোৰ নাই না মই সিগাৰেট খাওঁ না মই সাদা খাওঁ না মই গুটকা খাওঁ এতিয়া বাকি বিলাকে অকনমান হাঁহিব কোনোবা হাঁহি আছে মই জানো আরে আপুনি যদি গুটকা না খায় ইমান বিলাক গুটকাৰ নাম কেনেকে জানে আরে নাম টিভিত এডভাৰটাইজমেন্ট দিয়া সেই কাৰণে জানো মই কিন্তু নাখাওঁ সো স্টুডেন্টস যিসকল আছে মই তেওঁলোকক অনুৰোধ জনাম কাৰণ আজিৰ তাৰিখত টিভি খুলিলে পেপাৰ দেখিলে আমি অকনমান বিব্ৰত হওঁ দেখো যে স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক গুটকাৰ প্ৰতি আসক্ত হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে এইটো বেয়া কথা এনেকে সমাজ গঢ়িব নোৱাৰি আজিৰ সমাজত গুটকা মাদক দ্ৰব্য বৰ্জন কৰিবই লাগিব যদিহে আপুনি ভাল মানুহ হ'ব বিচাৰিছে ভাল মানুহ হ'ব বিচাৰিলে এই এডিকশন বিলাক আপোনালোকে এৰিব লাগিব তেতিয়াহে পাৰিব ইয়াৰে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱক সকলক মই হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছো আপোনাৰ ল'ৰা ছোৱালীৰ আগত বিড়ি টানি সিগাৰেট টানি গুটকা খাই ল'ৰা ছোৱালীয়ে গুটকা বিড়ি সিগাৰেট নাখাব বুলি অনুৰোধ কৰাৰ অধিকাৰ আপোনাৰ নাই আপুনি আপোনাৰ নিজৰ সন্তানক যদি বিড়িখোৰ নিচাখোৰ গুটকাখোৰ বুলি চাব নিবিচাৰে তেন্তে প্ৰথমটো আপুনি বাদ দিব লাগিব তেতিয়া আপোনাৰ ঘৰৰ পৰা সংস্কাৰ আৰম্ভ হ'ব গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলেও সেইটো বাদ দিব লাগিব এইবোৰ হৈছে সৰু সৰু কথা আৰু এইবোৰেৰে সমাজ গঢ়িব পাৰিম এইখন বিদ্যালয়ৰ গণ্ডিৰ ভিতৰত কোনো ধৰণৰ মুছলমান হিন্দুৰ পৰিৱেশ নহয় কোনো ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ৰ গণ্ডিৰ ভিতৰত হিন্দু পৰিচয় মুছলমান পৰিচয় দি গৰ্ববোধ কৰিব নালাগে এইখন বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজকে অসমীয়া বুলি নিজকে ভাৰতীয় বুলি দিয়া পৰিচয়েৰে গৰ্বিত হ'ব বুলি মই আশা কৰিম কাৰণ এই পৰিচয়েৰে আমি আগবাঢ়িব লাগিব যিমান বেয়া দিন নাহক কিয় কোনো এজন মুছলমান কোনো এজন গৰ্বিত হিন্দু কোনো গৰ্বিত বড়ো কোনো গৰ্বিত ৰাভাই কিন্তু নিবিচাৰে যে অসমত সাম্প্ৰদায়িকতাৰ মাজত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হওক আজি সোশ্যাল মিডিয়া যুগে বিভিন্ন সময়ত আমি বৰ্তমান অসমৰ যি পৰিস্থিতি বৰ্তমান ভাৰতবৰ্ষৰ যি পৰিস্থিতি সেয়া লৈ পৰ্যালোচনা কৰিছো আৰু তাৰ মাজত দেখিছো যে সংখ্যা গুৰু আৰু সংখ্যা লঘু বুলি যি এক বিভাজন কৰি ৰাজনীতি কলুষিত কৰিব বিচৰা হৈছে তাত বিভিন্ন ধৰণে কৰবাত নহয় কৰবাত
ন্যস্ত স্বার্থ জড়িত মহলে ছাত্ৰ ছাত্ৰীসকলকো জড়িত কৰিব বিচাৰিছে মই আৰোহণ একাডেমীৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাম ভৱিষ্যতে কোনো ৰাজনৈতিক নেতা অথবা কোনো ৰাজনৈতিক ভাৱে প্ৰৰোচিত ব্যক্তিৰ প্ৰৰোচনাত আহি আপোনালোকে আপোনালোকৰ নিজৰ অসমীয়াত্ব আৰু নিজৰ ভাৰতীয়ত্বৰ পৰিচয় আপোনালোকে বিসৰ্জন নিদিব কাৰণ এইখন অসমত এইখন ভাৰতত প্ৰতিজন মুছলমান প্ৰতিজন হিন্দু প্ৰতিজন খ্ৰীষ্টিয়ান প্ৰতিজন বেলেগ যিকোনো ধৰ্মৰ মানুহৰ সমান অধিকাৰ আছে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অন্তত সংবিধানখন জনাটো উচিত সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰসমূহৰ সম্পৰ্কে আপোনালোকে অৱগত হোৱাটো উচিত কাৰণ যিসকলে আপোনালোকক আঙুলিটোৱাই কথা ক'ব সেই সকলক উচিত প্ৰত্যুত্তৰ দিবৰ বাবে আপুনি সংবিধানে দিয়া আপোনাৰ অধিকাৰসমূহৰ সম্পৰ্কে জ্ঞান থকাটো বাঞ্ছনীয় মই আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো যে ইমান বেয়া বতৰৰ পিছতো এই ছাত্ৰ ছাত্ৰীসকলে ইমান সময় নীৰৱতা বজাই ৰাখি ডিসিপ্লিন মেইনটেইন কৰি এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে উপভোগ কৰিছে তাৰ বাবে আপোনালোকক মই স্যালুট জনাইছো যে আজি এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই স্যালুট জনাইছো কাৰণ এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক এই সংস্কাৰটো দিছে যে তেওঁলোকে অতিথিক কেনেদৰে সন্মান কৰিব লাগে সেই সংস্কাৰটো এইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে দিছে তাৰ বাবে মই শিক্ষক শিক্ষয়িত্ৰীসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন আজি যিসকল বুজুৰ্গ আছে মই তেওঁলোকক অনুৰোধ জনাম দোৱা কৰিব এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল ইয়াত বয়োজ্যেষ্ঠ ব্যক্তি আছে যিসকল বিশিষ্ট ব্যক্তি আছে মই প্ৰতিজন ব্যক্তিকে অনুৰোধ জনাম আহ্বান জনাম যে এইখন বিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী যাতে ভৱিষ্যত জীৱনত একোজন সফল ব্যক্তি হয় তাৰ বাবে দুৱাৰ সময়ত আপোনালোকে এওঁলোকক মনত ৰাখিব আজি মই এটা সৰু কাহিনী ক'ব বিচাৰিছো এজন সৰু ল'ৰাই এটা বেলুন বিক্ৰী কৰি থকা ব্যক্তিৰ ওচৰলৈ গৈ ক'লে যে তোমাৰ হাতত থকা সেই ৰঙা বেলুনটো মোক দিয়া আপোনালোকে জানে ছাত্ৰ ছাত্ৰীসকলে জানে মেলা আহিলে এই গ্যাস সিলিন্ডাৰ লৈ বেলুন কেনেকৈ বিক্ৰী কৰা দেখিছেন না খুঁটা বান্ধি থৈ পেলাই যে বেলুনটো ওপৰ ফালে উৰি থাকে খুঁটাটো ছিঙি দিলে বেলুনটো ওপৰলৈ উৰি যায় নে নাই বেলুনটোত কি গ্যাস থাকে বেলুনটোত কি গ্যাস থাকে সায়েন্সৰ সাৰক লাগে বেলুনত কি গ্যাস থাকে যেটো বেলুন ওপৰলৈ উৰি যায় কি গ্যাস হাইড্ৰোজেন গ্যাস থাকে সাৰে শিকাই দিব হুলস্থুল বেছি হৈছে এটা সৰু কাহিনী কম কাহিনী ইন্টাৰেষ্টিং কাহিনী আৰু বেছি দীঘলীয়া নকৰো বৰ হৈছে নেকি বৰ নাই হোৱা এটা সৰু কাহিনী কওঁ আপোনালোকৰ ভালৰ বাবে কৈছো এবাৰ এই যে আমাদের বকুলতলায় ভিড় জমেছে বসেছে মেলা এই মেলাত এবার এজন বেলুন বেপাৰীয়ে বেলুন বেচিব আনিছে হাইড্ৰোজেন গ্যাসৰ বেলুন তেওঁ তাত এটা বেলুন ৰঙা বেলুন এটা তেওঁ বান্ধি ৰাখিছে এটা সৰু লৰাই গৈ বেলুন বেপাৰীক গৈ কৈছে মোক এই ৰঙা বেলুনটো লাগে সেইখিনি সময়তে ৰঙা বেলুনটো তাৰপা ছিঙি ওপৰলৈ উৰি গৈছে ই বেছি ফুৰ্তি পাই পেলাই কৈছে মোক এই বেলুনটোৱে লাগে ৰঙা বেলুন লাগে মোক কাৰণ ৰঙা বেলুনটো আকাশত উৰিছে দেখিবলৈ ধুনীয়া হয় নে নহয় তো বেলুন বেপাৰীয়ে কৈছে বাবা মোৰ তাততো আৰু ৰঙা বেলুন নাই এটাই আছিলে এটোতো উৰি গল এবাৰ লৰ্ডে কান্দি কান্দি কৈছে না মোকতো ৰঙা বেলুনেই লাগিব কাৰণ ৰঙা বেলুন আকাশত উৰে এইবাৰ সেই বেলুন বেপাৰীজনে এটা বগা বেলুনত গ্যাস ভৰাই যেতিয়া খুঁটাটো এৰি দিছে এবাৰ বগা বেলুনটো ওপৰলৈ উৰিছে অলপ পিছত সেউজীয়া বেলুনটোত হাৱা ভৰি পেলে সেউজীয়া বেলুনটো এৰি দিছে সেইটো আকাশত উৰিছে এটা সময়ত সব কালাৰৰ বেলুন তেওঁ গ্যাস ভৰাই যেতিয়া এৰি দিছে গোটেই আকাশখন দেখিবলৈ ৰঙীন হৈ পৰিছে ঠিক আছে এবাৰ বাচ্চাটোৱে ভাবি আছিল যে অকল ৰঙা বেলুন হে আকাশত উৰে কাৰণ ৰঙা ৰংটো দেখিবলৈ ধুনীয়া হাৰ্ট শেপটো কি হাৰ্টৰ কালাৰটো কি ৰঙা
সো ৰঙাৰ প্ৰতি দুৰ্বলতাটো অকণমান বেছি হয় নহয় তো সেই ল'ৰাটোৰো ৰঙাৰ প্ৰতি দুৰ্বলতা আছিলে তো ৰঙা বেলুনটো লাগে বুলি কৈ আছিলে যেতিয়া দেখিলে যে গোটেইবোৰ বেলুন আকাশত উৰিছে তেতিয়া ল'ৰাটো অকণমান আচৰিত হৈছে তেতিয়া বেলুন বেপাৰীৰ পৰাও আমাৰ শিকিবলগীয়া বহু কথা আছে বেলুন বেপাৰীজনে ল'ৰাজনক কৈছে বাবা বেলুনৰ কালাৰ হৈ পেলে বেলুন আকাশত নুৰে বেলুন কালাৰ লৈ পেলে আকাশত নুৰে বেলুন উৰে তো হাইড্ৰোজেন গ্যাস তাৰ ভিতৰত থকা গ্যাসটোৰ বাবে বেলুনটো উৰে সো আকাশত উৰিবলৈ সফল হ'বলৈ কেৱল কালাৰফুল ধুনীয়া মানুহ হলে আকাশত উৰিব নোৱাৰি সফল হ'বলৈ কেৱল ধুনীয়া মানুহ হ'ব নালাগে সফল হ'বলৈ কেৱল হিন্দু হ'ব নালাগে সফল হ'বলৈ কেৱল মুছলমান হ'ব নালাগে সফল হ'বলৈ হলে নিজৰ মাজত থকা হাৱাটো নিজৰ মাজত থকা জজবা নিজৰ মাজত থকা জুনুন এইটো থাকিব লাগিব তেতিয়া প্ৰতিজন মানুহ আকাশত উৰিব পাৰিব প্ৰতিজন মানুহ সফল হ'ব পাৰিব আৰু এই সফলতাৰ মন্ত্ৰ প্ৰতিজনে নিজৰ হৃদয়ত সংস্থাপিত কৰি ভাবিব লাগিব আকাশত যদি প্ৰতিটো কালাৰৰ বেলুন উৰিব পাৰে তো মইওতো পাৰো মোৰ মাজতো আছে সেই জজবা মোৰ মাজতো আছে সেই জুনুন সেই মোৰ মাজতো আছে সেই জোশ যিটোক লৈ মই আগুৱাই যাব পাৰো এদিন মই উৰিম আকাশত মই বিচাৰিম আৰোহণ একাডেমীৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এদিন আকাশত সেই বেলুনবোৰৰ দৰে উৰিব সফল হৈ উৰিব প্ৰতিজন ছাত্ৰ ছাত্ৰী সফল হ'ব পৃথিৱীয়ে দেখিব আৰোহণ একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ সফলতা বিশ্বই দেখিব আৰোহণ একাডেমীৰ ছাত্ৰ ছাত্ৰীৰ সফলতা গোটেই অসমবাসীয়ে দেখিব আৰোহণ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ সফলতা হিন্দু না মুছলমান हम इंसान बनेंगे इंसान की औलाद है तू इंसान बनेंगे এই কথাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছো জয় অসম জয় ভাৰত